হেল্ল' এভৰিৱান, ৱেলকাম টু আফ্ৰিন কিটচেন। মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ লোকেল মুৰ্গী একেবাৰে সহজ পদ্ধতিৰে মই বনাইছিলোঁ, তাকে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই প্ৰথমে এখন কেৰাহীত অকণমান মিঠাতেল ল'লোঁ, তাৰপাছত তেজপাত দুখিলা ভাঙি দিলোঁ আৰু কাটি থোৱা পিঁয়াজখিনি দি অকণমান ভাজিলোঁ। তাৰপাছতে খুন্দি থোৱা আদা আৰু নহৰু আছিল তাক অলপ দিলোঁ। তাৰপাছতে হালধি গুড়া, ঘৰতে মায়ে মছলা বনাইছিলে, ধনিয়া আৰু জিৰা মিক্স কৰি পিনি ঘৰতে গুড়ি কৰি থৈছিলে, তাৰ অকণমান দিলোঁ। তাৰপৰা নিমখ অলপ দি পিঁয়াজখিনি ভাজিলোঁ। ভজাৰ পাছতে লোকেল মুৰ্গীৰ মাংসকেইডোখৰ দি অলপ ভাজিলোঁ। তাৰ পাছত মই তাত এটা ভোট জলকীয়া আৰু অকণমান, যিহেতু এতিয়া ঠাণ্ডা দিন, জালুকৰ গুড়া অকণমান দিলোঁ। জালুকৰ সোৱাদটো বৰ ভাল লাগে যিহেতু, আৰু ঠাণ্ডা দিন অলপমান জ্বলা হ'লেও ভাল লাগে। তাৰপাছত অকণমান ভজাৰ পাছতে পানী অকণমান দি সিজিবলৈ দিলোঁ, আৰু পানীখিনি শুকোৱাৰ লগে লগে মাংসও সিজিলে। তাতে ওপৰতে মই অলপমান ধনিয়া দি পিনি পাছত গেছটো অফ কৰি দিলোঁ। আৰু একেবাৰে সহজ পদ্ধতিৰে হ'ল, খায়ো ভাল লাগে যিহেতু ভাতৰ লগত খাবৰ কাৰণে আজি মই বনাইছিলোঁ, তাকে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।